হয়, আজি সমগ্ৰ অসমতে আমাৰ আমচুৰ ফালৰ পৰা 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে। তাৰ সমান্তৰালকৈ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বাক্সা জিলা সমিতিৰ ফালৰ পৰা হালবাৰী মহকুমাৰ মাননীয় মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আমাৰ কেইবাটাও দাবী আছে। প্ৰথম দাবী যিদৰে মূল্যবৃদ্ধি হৈছে, অসম চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। অসম চৰকাৰে যিকোনো মূল্যৰ বিনিময়ত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু তাৰ লগে লগে অসমত শিক্ষানুষ্ঠানসমূহত আমি দেখা পাইছোঁ বিভিন্ন সময়ত শিক্ষক বদলি কৰা হয়, কিন্তু বদলি কৰাৰ পূৰ্বেই যে সেই স্থানত শিক্ষক নিযুক্তি কৰিব লাগিব তাৰ কোনো ধৰণৰ অসম চৰকাৰে ব্যৱস্থা নকৰে। সেই হিচাপে আমি দাবী উত্থাপন কৰিছোঁ, সেই স্থানত অসম চৰকাৰে শিক্ষক নিযুক্তি দিয়াৰ পিছতে বদলি কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু তাৰ লগে লগে যিসকল ভূমিহীন নাগৰিক আছে অসমত, ভূমিহীন নাগৰিকক ভূমি পাট্টা দিব লাগে। আৰু যিসকলক উচ্ছেদ কৰা হ'ল সেইসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু জনসংখ্যা অনুপাতে চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু তাৰ লগে লগে শেহতীয়াকৈ অৰুণাচল প্ৰদেশত কৰ্মৰ সন্ধানত গৈ অসমৰ যিসকল শ্ৰমিক মৃত্যুবৰণ কৰিলে, তেওঁলোকৰ পৰিয়ালক 5 লাখকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু যিসকল শ্ৰমিক এতিয়াও উদ্ধাৰ হোৱা নাই তেওঁলোকক উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে। আৰু আজি আমি এই প্ৰতিবাদী স্থলীৰ পৰৱৰ পৰা আমি আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু আমাৰ স্মাৰক পত্ৰ আৰু আমাৰ এই আন্দোলনৰ প্ৰতি যদি অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে তেতিয়াহ'লে ইয়াৰ পিছত আমি গণতান্ত্ৰিকভাৱে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য থাকিম। হয়, আপোনালোকে ইতিমধ্যে গম পাইছে যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ সমগ্ৰ অসমৰ লগতে আমি বাক্সা জিলাই আমচুৱে হালবাৰীত মহকুমা অধিপতি কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ কাৰ্যসূচী প্ৰায় সমাপ্তৰ দিকে। সেয়েহে আমি চৰকাৰৰ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক হাতদফীয়া এখন স্মাৰকপত্ৰ অৱস্থান ধৰ্মঘটৰ পৰা আমি প্ৰেৰণ কৰিম। আমাৰ 8টা দাবী হ'ল যে সমগ্ৰ ভাৰতৰ লগতে অসমতো যি মূল্যবৃদ্ধিৰ হাক চৰকাৰে কৰিব পৰা নাই, চৰকাৰ ব্যৰ্থ। আমাৰ শিক্ষামন্ত্ৰী অনুজ পেগু ব্যৰ্থ, আমাৰ যোগান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ব্যৰ্থ। আমি আজি এই অৱস্থান ধৰ্মঘটৰ পৰা এটাই দাবী যে আমাৰ যিখন দাবী চৰকাৰ যদি মানি নলয় অনাগত দিনত আমচুৱে সমগ্ৰ অসমতে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য থাকিব। नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।